মানুহৰ মাটিবাৰীৰ মোহ বোলে বৰ সাংঘাতিক মাটিবাৰীৰ কাজিয়াও বোলে বৰ বেলেগ ধৰণৰ এই মাটিবাৰীক লৈয়ে এখন দুৰ্বাদল কাজিয়া লাগিছে কাজিয়াখন লাগিছে স্বয়ং মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ মাজত আসলতে কলিয়াবৰৰ পৰা নুমলীগড়লৈ 4 লেনযুক্ত 715 নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণ কৰিবলৈ গৈ চৰকাৰে আশ্চৰ্যজনকভাৱে ইয়াৰ দিশ সলনি কৰাৰ অভিযোগ উঠিছে এই সন্দৰ্ভত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰো চলি আছে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কলিয়াবৰৰ 65জনকৈ লোকে দাখিল কৰা 38/2024 নম্বৰৰ এই ৰাজহুৱা স্বাৰ্থজনিত লেখ আবেদন যোৱা 20 জানুৱাৰীত শুনানি লৈ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সহ 5টা চৰকাৰী পক্ষলৈ জাননী জাৰি কৰি 2 সপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল মন কৰিবলগীয়া আছে একমাত্ৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন কোম্পানীৰ মাটি নিৰাপদে ৰখাৰ স্বাৰ্থতেই পথটোৰ দিশ সলনি কৰাৰ অভিযোগ তুলিছিল উপমন্যু হাজৰিকা সমন্বিতে 4 লেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে ইয়াৰ পিছতে ৰিণিকী ভূঞা শৰ্মাই উপমন্যু হাজৰিকা সহ 6টা পক্ষৰ বিৰুদ্ধে গুৱাহাটীৰ CGM কোৰ্টত 3 ফেব্ৰুৱাৰীত মানহানি গোচৰ কৰিলে 10 ফেব্ৰুৱাৰীত এই গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে ইয়াৰ পিছতে আকৌ সৰব হৈ উঠিছে উপমন্যু হাজৰিকা বৃহস্পতিবাৰে তেওঁ কলে প্ৰথমতে মই এই সম্পূৰ্ণ গোচৰটো আদৰণি জনাইছো এনেকুৱা এটা আহিছে বহুতখিনি কথা ইয়াত জলজল পটপট হৈ যায় দ্বিতীয়তে ইয়াত এই গোচৰ যোনখন কৰিছে এই গোচৰখন কোনো ধৰণে গ্ৰহণযোগ্য নহয় আইনগতভাৱে আৰু তাত বহুখিনি কাৰণ আছে প্ৰথম কথা হৈছে কি এই ক্ষেত্ৰত ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত এখন PIL বিচাৰাধীন হৈ আছে পেণ্ডিং হৈ আছে সেই PILখন পেণ্ডিং হৈ থকা অৱস্থাত সেই বিষয়সমূহ যদি এটা প্ৰেছ কনফাৰেন্সত কোৱা হয় সেইখিনি কেতিয়াও তাত মানহানি হোৱাৰ প্ৰশ্নই নুঠে দ্বিতীয়তে এই বিষয়সমূহ সত্যৰ ভিতৰত ভিত্তি তেওঁলোকেও সেইটো নাকচ কৰা নাই যে মাটিখিনি তেওঁলোকৰ কাষেৰে যাব ৰাস্তাটো তেওঁলোকৰ মাটি কাষেৰে যাব তৃতীয়তে ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে এই যে যোনটো অভিযুক্ত কৰিছে শ্ৰীমতী মিনু লস্কৰ আৰু শ্ৰীমতী মিনু শইকীয়া আৰু শ্ৰী প্ৰদীপ লস্কৰ তেওঁলোকে ইতিমধ্যে PILখন যোনখন গুৱাহাটী হাইকোৰ্টত বিচাৰাধীন হৈ আছে তাত তেওঁলোকে আবেদনকাৰী হয় আৰু এই ক্ষেত্ৰত ৰায় আছে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ যে য'ত তেওঁলোকে আবেদনকাৰী হয় আৰু শ্ৰীমতী ৰিণিকী ভূঞাক ৰেছপণ্ডেণ্ট বনোৱা হৈছে ৰেছপণ্ডেণ্ট নম্বৰ 9 তাত তেওঁলোকে যদি কোনো এটা পাৰ্টীয়ে বেলেগ এজন পাৰ্টীৰ বিৰুদ্ধে কিবা চিঠিও লিখে বা কিবা গোচৰ কৰে ভয় ভাবুকি দিয়ে যে তেওঁলোকে নিজৰ PIL বা সেইখন তেওঁলোকে বেছি পৰচিউ নকৰে তেতিয়া সেইটো এটা ক্ৰিমিনেল কণ্টেম্প্ট অফ কোৰ্ট মানা গৈছে আৰু এই ক্ষেত্ৰত বহুতখিনি ৰায়ো আছে সুপ্ৰিম কোৰ্টৰ আৰু তাত মানে কোনো তাত এই বিষয়লৈ কোনো হেৰি নাই মানে বিবাদ নাই আৰু এটা ইয়াত গুৰুত্বপূৰ্ণ কথা হৈছে যে তেওঁলোকে এইটো মানহানি গোচৰ কৰিছে যদি মানহানি কৰিছে মান থাকিলে হানি হয় তাৰমানে তেওঁলোকে প্ৰথমতে প্ৰমাণ কৰিব লাগিব যে এটা সন্মান আছে তাৰ তেতিয়া হানি হ'ব আৰু এই কাৰণে তেওঁ সাক্ষী দিব লাগিব আৰু সাক্ষী দিলে আমিও তেতিয়া জেৰা কৰিবলৈ এটা সুযোগ পাম আৰু সেই জেৰা কৰা সুযোগত ইতিমধ্যে তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে যোৱা 15-20 বছৰ যোৱা ৰাজহুৱা ক্ষেত্ৰত বহুতখিনি অভিযোগ আছে দুৰ্নীতিৰ ক্ষেত্ৰত যদি ভূমিহীনৰ নামত মাটি আবণ্টন কৰি তেওঁলোকৰ কোম্পানীলৈ ট্ৰান্সফাৰ কৰা কাঞ্চনজুৰিত তেওঁলোকৰ এলিফেণ্ট কৰিডৰ ধৰক বন্ধ কৰি পেলাই তেওঁলোকে নিজৰ বিলাসী ৰিচৰ্টখন তাতে পাতিছে তাৰপিছত ধৰক যিটো কোটি কোটি টকা চৰকাৰী বিজ্ঞাপন যি তেওঁৰ মিডিয়া কোম্পানীবিলাকক চৰকাৰী বিজ্ঞাপন দিয়া হয় তেনে বহুত ধৰণৰ অভিযোগ আছে যি যদি প্ৰমাণ হয় এক প্ৰকাৰে তেতিয়া সেইখিনি প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট আৰু ILF এক্টৰ অধীনত এইবিলাক অভিযোগ মানে অপৰাধ হ'ব সেইকাৰণে এইবিলাক যোনখিনি বিষয়সমূহ আছে মইতো এইটো ভালেই ভাব বুলি কওঁ কিন্তু এইটো বহুতখিনি কথা তেওঁলোকে এই অভিযোগসমূহৰ বিৰুদ্ধে তেওঁলোকে ইতিমধ্যে ৰাজহুৱা ক্ষেত্ৰত কোনো তেওঁলোকে মন্তব্য নিদিয়ে বা স্পষ্টীকৰণ নিদিয়ে এনেকুৱা এটা এই গোচৰত তেতিয়া আমিও এটা সুবিধা পাম ৰাইজেও তেতিয়ালৈ জানিব পাৰিব যে আচলতে তেওঁলোকৰ স্থিতি কি আৰু শেহতীয়াভাৱে মই এইটো কথা কৈ দিওঁ যে এই বিষয়টো লৈ মই জখলাবন্ধ ৰাইজৰ যি 80,000 লাখ আৰ্থিক দুৰ্যোগৰ ফালে ঠেলা হৈছিলে প্ৰস্তাৱিত ডাইভাৰ্চন লৈ প্ৰস্তাৱিত বিকল্প পথ লৈ সেই যাতে তেওঁলোকৰ লগত থিয় হৈ পেলাই মই এই বিষয়সমূহখিনি আগবঢ়াইছো আৰু এনেকুৱা গোচৰে মোক কোনো ধৰণে কোনো যদি ভয় ভাবুকি দিয়া বুলি ভাবিছে ভয় ভাবুকি মই কোনো পোৱা নাই আৰু নকৰোঁ মই সদায় জখলাবন্ধা ৰাইজক লগত থিয় দিম যাতে তেওঁলোকৰ বৰ্তমানৰ পথটো থাকক আৰু তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে নিজৰ যেনেকৈ স্বাভিমান স্বৰূপে তেওঁলোকৰ জীৱিকা চলাই আছে তেনেকৈ চলি থাকে
আৰু শেহতীয়াভাৱে মই আৰু এটা কথা কৈ দিওঁ যে শ্ৰীমতী ভূঞা আৰু শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত মই 15-20 বছৰৰ পৰা চিনাকি আছে মোৰ তেওঁলোকৰ বিৰুদ্ধে ব্যক্তিভাৱে কোনো ক্ষোভ নাই বা হেৰি নাই কিন্তু যদি তেওঁ এজন মুখ্যমন্ত্ৰী হয় আৰু তেওঁ মুখ্যমন্ত্ৰীৰ পত্নী হয় তেওঁলোকে নিজৰ পদটো অপব্যৱহাৰ কৰিব নালাগে আৰু তেওঁলোকে সেই অপব্যৱহাৰ কৰিলেও আনক দুৰ্যোগৰ ফালে ঠেলি দিব নাপায় বা অপকাৰ কৰিব নাপায় সঁচাকৈয়ে মাটিবাৰী কাজিয়া বৰ সাংঘাতিক এতিয়া পিছে সময়হে ক'ব কোন সঁচা কোন মিছা MNB ফোকাস আপডেট গুৱাহাটী প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MNB ফোকাস অপ্ৰতিৰোধ